নিমাই বান্দাৰ এটা সৰু ফ্লেটত বাস কৰিছিল। গোৱাত জিলিকি থকা উচ্চ অট্টালিকাৰ মাজত তাই বয়স আছিল মাত্ৰ 29 বছৰ। গোলাপী ৰং, কঁকাললৈকে পৰা ডাঠ কলা চুলি, ডাঙৰ কোলেহাৰে ভৰা চকু, গোলাপী ওঠ আৰু ইমান ধুনীয়া আকৃতি যে এটা চাউনিৰে স্বয়ংক্ৰিয়ভাৱে আন এটা চাউনিচক আকৰ্ষণ কৰিব। শাৰী পিন্ধিলে তাই চিকন কঁকালটোহে বেয়া দেখা নাযায়। মানুহে কব, আয়ানে জেকপট মাৰিলে। কিন্তু ৰীমাই জানিছিল যে তাইৰ সৌন্দৰ্য এতিয়া কেৱল আইনাখনৰ বাবে সংৰক্ষিত হৈ পৰিছে। আয়ানে ৰাতিপুৱা 6 বজাত ওলাই আহি ৰাতি 11 বজাৰ পৰা 2 বজাৰ ভিতৰত উভতি আহিব। আহি পোৱাৰ লগে লগে লেপটপটো খুলি হেডফোন পিন্ধি মিটিংবোৰত নিজকে বিলনি কৰি দিছিল। ৰীমাই যদি তাৰ কাষত বহি থাকে তেন্তে সি মাত্ৰ এটা শাৰী উচ্চাৰণ কৰিব, ৰীমা, মই ভাগৰি পৰিছো, মোক শুবলৈ দিয়া। ৰীমাই ৰাতি অকলে শুই থাকিব। তাই ধোঁৱাখন বুকুত সাৱটি ধৰি ভাবি বিয়াৰ আগতে আমি এঘণ্টাৰ পিছত ঘণ্টা ফোনত কথা পাতিলো। মোৰ অবিহনে মৰি যাম বুলি কব। এতিয়া তেওঁৰ অবিহনে জীয়াই থাকিবলৈ বাধ্য হৈছো। স্পৰ্শ, হাঁহি আৰু ৰাতিলাৰি হাহাকাৰ কৰাৰ ফলত এই সকলোবোৰ তাইৰ প্ৰতি কেৱল কামনা হৈ থাকিল। তাৰ পিছত এদিন আয়ানে কলে, মোৰ দুদিন ছুটি আছে, মই ঘৰত থাকিম। ৰীমা হৃদয় জপিয়াই উঠিল। তাই ভাবিলে অন্ততঃ আমি দুদিন একেলগে থাকিম। তাৰ পিছত আয়ানে সকলোবোৰ বন্ধ হৈ বিকিক ফোন কৰিলে। বিকি, আজি ঘৰলৈ আহা, আমি মজা কৰিম। হাঁহি সি ক'লে, পিতিকৰ লগত আহিবা। বিকি আৰু আয়ানে একেলগে আছিল। ইজনে সিজনৰ জীৱনৰ আছিল। দুয়ো একেলগে ডাঙৰ হৈছিল। প্ৰতিটো দুষ্টামি একেলগে কৰিছিল। আয়ানে প্ৰায় বিকি ঘৰলৈ গৈছিল, কিন্তু ৰীমা কেতিয়াও যোৱা নাছিল। আজি ঘৰতে তেওঁলোকৰ প্ৰথম সাক্ষাৎকাৰ হৈছিল। 7:30 বজাত দুৱাৰঘণ্টা বাজি উঠি ৰীমাই ৰঙা ৰঙৰ শাৰী পিন্ধিছিল, চুলিখিনি ঢিলা বান্ধি থৈছিল। তাই দুৱাৰখন খুলিলে বিকি আৰু পিতিক তাইৰ সন্মুখত থিয় হৈ আছিল। বিকি চকুত ওখ বহল বুকু, পাতল দাড়ি আৰু হৃদয়ত গলি যোৱা হাঁহি এটা। পিতিয়ে তাইৰ হাতখন জোৰে ধৰিলে। আহা ৰীমা, লাজতে কলে। বিকিয়ে হাঁহি এটা মাৰি কলে, বৌ, আয়ানে তোমাক কোৱা নাছিল যে তেওঁ এনিছাক বিয়া কৰাইছে। ৰীমা মুখখন ৰঙা হৈ পৰিল। দুয়ো একেলগে খাইছিল, আড্ডা মাৰিছিল। বিকি আৰু পিতিৰ কেমিষ্ট্ৰি দেখি ৰীমাৰ ঈৰ্ষা লাগিল। বিকিয়ে পিতিৰ প্লেটত ৰুটি থৈ বুঢ়া আঙুলিৰে তাইৰ ওঠৰ পৰা চাট এটা মাৰি পিতিয়ে হাঁহি তাইৰ কোলাত মূৰটো ধৰি দিলে। আয়ানে মাত্ৰ খাই থাকিল আৰু ফোনটো চেক কৰি থাকিল। ৰাতিৰ আহাৰ শেষ হলে সকলো দৌৰি ৰীমা বহিল। বিকিয়ে পিতিক কোলাত বহিবলৈ দিলে। পিতিয়ে লাজতে সুধিলে, বিকি, বৌ, দাদা সন্মুখত লাজ পাইছে নেকি? বিকিয়ে হাঁহি কলে, অ মোৰ প্ৰেমিকা, তাই একেবাৰে লাজ কৰা নাই। তাই একেবাৰে অভিনয় কৰিছে। আৰু পিতিক কঁকালত চিটিকি মাৰি ধৰিলে। পিতিয়ে চিঞৰি চিঞৰি হাঁহিলে। পিতিয়ে তাৰ ফালে মাথো চাই থাকিল। তাই হৃদয়খন চিঞৰি উঠিল, কোনোবাই মোক এনেকৈ চুব লাগে, কোনোবাই মোক এনেকৈ জোকাই দিব লাগে, কোনোবাই মোক এনেকৈ ধৰিব লাগে। সেই নিশা বিকি আৰু পিতি যোৱাৰ বয়সত ৰীমাই বিচনাত পৰি ভাবি আছিল। তাই যেতিয়া চকু মুদিলে বিকিৰ মুখখন তাইৰ সন্মুখত দেখা গল। তাইৰ হাঁহিটো, মাতটো, তাইৰ স্পৰ্শ কৰা ধৰণটো সকলো মনলৈ আহিল। ৰীমাই আঁঠুৱাখন সাৱটি ধৰি মৃদুকৈ সমনীয়া কাঢ়ি পিছদিনা ৰাতিপুৱা আকৌ অফিচলৈ ৰাওনা হল। আয়াৰ ঘৰখন খালী হৈ পৰিছে। ৰীমাই গা ধুবলৈ আঁঠুলৈকে ৰঙৰ ছেটিং গাউন পিন্ধি তাই নিজকে প্ৰশংসা কৰি আইনাখনৰ সন্মুখত থিয় হৈ থাকিল। তাৰ পিছত তাই ফোনটো তুলি লৈ পিতিক মেছেজ কৰিল, আজি ফ্ৰী হলে মোৰ ওচৰলৈ আহিবাচোন, মই অকলে বিৰক্ত হৈ পৰিছো। লাহে লাহে ৰীমাৰ ভ্ৰমণ বাঢ়ি আহিল। কেতিয়াবা পিতি আহিছিল, কেতিয়াবা ৰীমা বিকিৰ ঘৰলৈ আহিছিল। দুয়োগৰাকী মহিলাৰ মাজত ঘনিষ্ঠ বন্ধুত্ব গঢ় লৈ উঠিল। এদিন চাহ খাই পিতিয়ে কলে, বিকিয়ে মোক কিমান ভাল পায় জানানে? যোৱা মাহত মোৰ সামান্য জ্বৰ হৈছিল, 98 ডিগ্ৰী। মই তাক একো কোৱা নাছিলো, কিন্তু বিকিয়ে গম পালে। গোটেই ৰাতি মোৰ কঁপালত তিতা কাপোৰ এখন ৰাখিছিল। মোক ঔষধ খুৱাই লৈ মই তেওঁৰ কোলাত পৰি থকা সময়ত তেওঁ মোক এটা বেজ লগাইছিল। ৰাতিপুৱালৈকে মোৰ কাষতে বহি থাকিল। মই সুধিলো, অফিচলৈ যোৱা নাই নেকি? তেওঁ কলে, কোনো বৈঠক আপোনাৰ স্বাস্থ্যতকৈ গুৰুত্ব নহয়। ৰীমাই মনে মনে শুনিলে। তাইৰ হৃদয়খন ধপধপাই উঠিছিল। পিতিয়ে মোক আৰু এবাৰ কলে যে এটা সৰু কথা। তাই বিচলিত হৈ পৰিছিল। তাই সন্তুষ্ট কৰিবলৈ বিকিয়ে গোটেই দিনটো পাকঘৰতে ৰান্ধিছিল, মোৰ প্ৰিয় গীতবোৰ বজাইছিল আৰু সন্ধিয়া আঁঠুলৈ ৰীমা সজাইছিল। মই হাঁহি তাৰ কোলাত পৰিলো। ৰীমাৰ চকু দুটা ফুলি উঠিল। তাই হাঁহি এটা মাৰি কলে, বিকি ইমান ধুনীয়া, সকলো মহিলাৰ ভাগ্য ভাল নহয়। সেই নিশা ৰীমা আকৌ বিচনাত পৰিল। তাইৰ চকু মুদিলে তাইৰ সন্মুখত বিকিৰ মুখখন দেখা গল। লাহে লাহে তাৰ প্ৰতি তাইৰ আকৰ্ষণ বাঢ়ি আহিল। তাই ইচ্ছাকৃতভাৱে তাইৰ ফিগাৰৰ সেউজীয়া কাপোৰ পিন্ধিবলৈ ধৰিলে। আয়ন ঘৰলৈ আহিলে। ৰীমাই কৈছিল, বিকি ঘৰ ঠাইলৈ যাওঁ। পিতিয়ে যে ফোন কৰিছে তাত আয়নৰ কোনো সন্দেহ নাছিল। আনন্দত তাই গল। আমি এদিন সন্ধিয়া বিকি ঘৰলৈ গলো।
প্ৰচণ্ড বৰষুণ দি আছিল। ঘূৰি অহাটো টান হৈ পৰিছিল। আয়ানে ৰাতিটো তাতে থাকিবলৈ পৰামৰ্শ দিলে। পিঠিয়ে হাঁহি এটা মাৰি দিলে। হয়, অৱশ্যে ৰাতি আহাৰ শেষ হৈ গ'ল। আয়ান আৰু বিকি বেলকনিত চিগাৰেট খাইছিল। পিঠি আৰু ৰীমা কোঠাটোত আছিল। পিঠিয়ে ক'লে, মই গা ধুই আহিম, তুমিও ফ্ৰেছ হোৱা উচিত। ৰীমা বাথৰুমলৈ গ'ল। তাই ভাবিছিল আজিৰ সুযোগ। তাই ৰঙা স্পৰ্টিং গাড়ীৰ চুলিখিনি নীলা কৰি ৰাখিছিল আৰু লিপষ্টিক লগাইছিল। তাই ওলাই আহোঁতে বিকি ড্ৰয়িং ৰুমত অকলে বহি আছিল। আয়ান আৰু পিঠি কিবা এটা আনিবলৈ পাকঘৰলৈ গৈছিল। ৰীমাই লাহে লাহে তাৰ ওচৰলৈ গৈ চোফাত বহিল। তাইৰ উৰুটোৱে বিকিৰ উৰুটোত চুই গ'ল। বিকি মৃদুভাৱে ক'লে, হয়, তুমি এজনী আচৰিত মহিলা। পিঠি বৰ ভাগ্য ভাল। বিকিয়ে হাঁহিলে। মোৰ তুমি কম নহয়। আয়ান বৰ ভাগ্যৱান। উশাহ গৰম কৰি ৰীমাৰ ওচৰ চাপি আহিল। তোমাৰ দৰে কোনোবাই মোক ভাল পালে ভাল লাগিলেহেঁতেন। বিকি খন্তেক সময়ৰ বাবে স্তম্ভিত হৈ পৰিল। সি ৰীমাৰ হাতখন আঁতৰাই ঠেলি সামান্য হাঁহি এটা মাৰি ক'লে, আয়ানক বৰ ভাল পোৱা নহয়নে? সি ক'লে, সিও তোমাক বহুত ভাল পায়, কিন্তু সি কেৱল প্ৰকাশ কৰিব নোৱাৰে। উঠি সি পাকঘৰৰ ফালে আগবাঢ়িল। দুচকু চকুলোৰ অন্তৰত ধুমুহাৰ জাক ৰীমা বাঢ়ি গৈছিল। সেই ৰাতি তাইৰ টোপনি নাহিল। তাই অনুভৱ কৰিছিল বিকিয়ে লক্ষ্য কৰা নাই, কিন্তু এটা হেঁপাহ বাঢ়ি আহিছিল। মাত্ৰ এতিয়া তাই দৃঢ় প্ৰতিজ্ঞ হৈ পৰিল বিকিক নিজৰ কৰি ল'বলৈ। যিয়ে নহওক সেই বৰষুণৰ নিশাটো পাৰ হৈ গ'ল যদিও ৰীমা হৃদয় জুই নিবাকে হৈ থাকিল। দুদিন পিছত ৰাতিপুৱা পিঠিয়ে ফোন কৰিলে, ৰীমা আজি সন্ধিয়া আমাৰ ঘৰলৈ আহক। বিকিয়ে তাইক কিমানে প্ৰশংসা কৰিছিল। তেওঁ ক'লে যে তাই কিমান আচৰিত। ৰীমাৰ হৃদয়খন ঢাক বজাই উঠিল। তাই নৱীনভাৱে মান্তি হ'ল। সেইদিনা সন্ধিয়া তাই সাজু হ'ল। তাই চুলিখিনি জিলিকিবলৈ তেল লগাই আৰু ওঠত গোলাপী ৰঙৰ গ্লাছ লগালে। তাই আয়ানক পিঠিক গৈ লৈ আহিবলৈ ক'লে। আয়ান কোনো চিন্তা নকৰাকৈ গুচি গ'ল। বিকি ঘৰ পাওঁতে পিঠিয়ে সাৱলি আনিলে। বিকিয়ে কেৱল হাঁহি এটা মাৰি দূৰৈৰ পৰা তাইক সম্ভাষণ জনালে। ৰীমাই লক্ষ্য কৰিলে বিকিয়ে তাইৰ লগত চকুৰ স্পৰ্শ কৰিবলৈ দ্বিধা কৰিছে। আহাৰ খোৱাৰ সময়তো কেৱল গুৰুত্বপূৰ্ণ কথাবোৰহে আলোচনা কৰা হৈছে। ৰীমাই বিকিক তাইৰ ফালে চাবলৈ যত্নপৰাকৈ চেষ্টা কৰিলে, কিন্তু সি এৰাই চলিল। ৰাতিটো গভীৰ হৈ পৰিল। আয়ান আৰু বিকি বেলকনিত চাহ খাবলৈ বহিলে। পিঠি আৰু ৰীমা কোঠাটোত আছিল। পিঠিয়ে ক'লে, আপুনি জানেনে বিকিয়ে মোক কিমান ভাল পায়? যোৱা সপ্তাহত কামৰ পৰা ভাগৰ লৈ সেই ঘৰলৈ আহিছিল। বিকিয়ে এষাৰ নোকোৱাকৈ মোৰ ভৰি দুখন মালিচ কৰিলে। তাৰপিছত মোক কোলাত তুলি লৈ গা ধোৱাৰ এটা গৰম পানীৰে ভৰাই দিলে। মোৰ প্ৰিয় গীতটো বজাই দি সি মোৰ কান্ধত মূৰটো থৈ শুই পৰিল। মই ক'লো, আপুনি ভাগৰি পৰিছে নহয়? তেওঁ ক'লে, তোমাৰ ভাগৰ মোতকৈও বেয়া। ৰীমাই মনে মনে শুনিলে। তাইৰ চকুত চকুলোৰে ভৰি পৰিল। তাই হাঁহি এটা মাৰি ক'লে, পিঠি তোমাৰ বৰ ভাগ্য ভাল। সকলোৱে ৰাতি শুই যায়, আলহী কোঠাত শুই থাকিল আয়ান। পিঠি আৰু বিকি নিজৰ ৰুমলৈ গৈ ৰীমাক চোফাত শুবলৈ দিয়া হ'ল। মাজনিশা ৰীমা সাৰ পালে। উঠি তাই পাকঘৰলৈ পানী অলপ আনিবলৈ গ'ল। বিকি ঢিল শুই আছিল। ফ্ৰিজৰ পৰা পানী লৈ মাত্ৰ গেলিত আৰু তাৱৈ বহি আছিল। বহল বুকু পাতল জোৰ শক্তিশালী বাহু। ৰীমাৰ মুখখন শুকাই গ'ল। তাই সাহস গোটাই মৃদুভাৱে ক'লে, বিকি হোৱা নাই নি? বিকি টোপনি আহিব, মোৰ পিয়াহ লাগিছিল। ওচৰলৈ গৈ ৰীমাই সাহস গোটাই ক'লে, বিকি মই আপোনাক কিবা এটা ক'ব বিচাৰোঁ। বিকিয়ে গিলাচটো ৰাখি তাই ক'লে, মোৰ ৰীমাৰ চকুত চকুলো ওলাই আহিল। বিকি হাতত ধৰি তাই আৰু তাই ক'লে, তোমাক মোৰ বৰ ভাল লাগে। তুমি পিঠিক যিদৰে ভাল পোৱা আৰু তাইৰ যত্ন লোৱা, ময়ো একেই বিচাৰোঁ। আয়ানে মোক চাগে ভাল নাপায়, কিন্তু সেই মৰম মোৰ অনুভৱ নহয়। মই বৰ অকলশৰীয়া বিকি, বৰ অকলশৰীয়া। মই মাত্ৰ তোমাৰ লগত কথা পাতিব বিচাৰোঁ, তোমাৰ লগত সময় কটাব বিচাৰোঁ। এয়াই সকলো। বিকি পিছুৱাই গ'ল। তাৰ মুখত হেতা হৈ পৰিল। বৌ, কি কৈছা? এইটো ভুল আয়ান, মই বন্ধু শৈশৱৰ বন্ধু। মই কেতিয়াও তেওঁৰ বৌক ভুল নকৰোঁ। সেইটো পাহৰিব। প্ৰণয়ে কান্দিবলৈ ধৰিলে। মই একো ভুল বিচৰা নাই বিকি, মাত্ৰ মোক আওকাণ নকৰিবা। বিকিয়ে কঠোৰ ভাৱে ক'লে, মই তোমাৰ লগত মোৰ বন্ধুৰ পত্নী হিচাপে কথা পাতিম। এয়াই সকলো, ইয়াতকৈ বেছি একো নহয়। তুমি বৰ ধুনীয়া, কিন্তু মোৰ বাবে তুমি কেৱল বৌ, আৰু বৌ মানে মাকৰ দৰে। এই বুলি কৈ সি নিজৰ কোঠাটোত সোমাই গ'ল। ৰীমাই দাঁতিৰ মজিয়াত বহি কান্দিলে। ৰাতিপুৱা বিকিয়ে পিঠিক সকলো কথা ক'লে। পিঠিয়ে থতমত খালে। তেওঁ ক'লে, এইটো বৰ গুৰুতৰ কথা। ৰীমা বৰ অকলশৰীয়া। আমি আয়ানৰ লগত কথা পতা উচিত। সেইদিনা সন্ধিয়া যেতিয়া আয়ান আৰু ৰীমা ঘৰলৈ উভতি আহিছিল, তেতিয়া বিকি আৰু পিঠিও তেওঁলোকৰ পিছে পিছে গৈছিল। চাৰিওজন ড্ৰয়িং ৰুমত বহিল। পৰিৱেশটো মধুৰ হৈ পৰিছিল। বিকিয়ে কথা বতৰা আৰম্ভ কৰিলে, আয়ান, মই তোমাক গুৰুত্বপূৰ্ণ কথা এটা ক'ব লাগিব। তাৰপিছত সি তাক সকলো কথা ক'লে, একো নোথোৱাকৈ যে ৰীমা নিসংগতাত ভুগিছিল। তাৰ যত্নত তাই
তাইক চিনি গ'ল, কিন্তু তেওঁ কেতিয়াও কোনো অপেক্ষা নাছিল। তেওঁ মাথো মৰমৰ সংগীৰ বাবে হাহাকাৰ কৰিছিল। আয়ান প্ৰথমে মৌন হৈ থাকিল, তাৰ মুখত ৰঙা হৈ পৰিল। তাৰ পিছত ৰীমালৈ চাই মূৰতল কৰি ৰীমাই কান্দি আছিল। আয়ানে লাহে লাহে উঠি ৰীমাৰ ওচৰলৈ গ'ল আৰু তাইক সামৰি ধৰিলে। মাহৰ পিছত মাহ ধৰি প্ৰথমবাৰৰ বাবে ক্ষমা কৰিবা ৰীমা, তোমাক বহুত অকলে এৰি দিলোঁ। মই কেৰিয়া গঢ়ি তুলিছিলোঁ, কিন্তু তোমাক হেৰুৱাৰ মূল্যত নহয়। তাৰপিছত বিকি আৰু বিকি গুচি গ'ল। সেই নিশা আয়ানে আৰু ৰীমাই বহু সময় কথা পাতিল। আয়ানে ক'লে, মই চাকৰি এৰি দিছোঁ, আমি ডেৰাডুনলৈ গুচি যাম, বহুত টকা জমা কৰিলোঁ, এতিয়া মোক মাত্ৰ তোমাৰ প্ৰয়োজন। 3 মাহ পিছত আয়ানে চাকৰি এৰিলে। ডেৰাডুনলৈ গুচি আহি এটা সৰু ঘৰ কিনিলে। আয়ানে প্ৰতিদিনে ৰাতিপুৱা চাহ বনাই ৰীমাক খুৱাই আৰু চুলি মালিচ কৰিছিল। সন্ধিয়া ফুৰিবলৈ গৈছিল, ৰাতি দীঘলীয়া কথা বতৰা পাতিছিল। দুয়োজনে এসময়ত বিয়াৰ বাবে কৰা সকলো কাম আয়ানে কৰিবলৈ ধৰিলে। ঘড়ী পিটিকা, কোলাত মূৰ তুলি গান গোৱা, অকাণতে সামৰি ধৰা। এবছৰ পিছত বিকি আৰু প্ৰীতি নিজৰ ঠাইলৈ আহিল। চাৰিওজনে বহুত হাঁহিলে। প্ৰীতিয়ে ৰীমাক ক'লে, আচৰিত কথা নহয়নে, সকলো ভালেই হ'ল। প্ৰীতিয়ে আয়ানৰ হাতত ধৰি হাঁহি এটা মাৰি ক'লে, হয়, এতিয়া মই আটাইতকৈ সুখী। সেই নিশা ৰাতি আহাৰ গ্ৰহণৰ সময়ত বিকি গিলাচটো তুলি লৈ ক'লে, মন দুখ হ'লে হাঁহিচোন, যিয়ে সময় ঠিক হ'লে চকু মেলি দিয়ে। আয়ান, তুমি মোৰ বেষ্ট ফ্ৰেণ্ড আৰু ৰীমা বা, তুমি মোৰ বাবে সদায় বড়ো হৈ থাকিবা। সকলোৱে হাঁহিলে। ৰীমাৰ চকু দুটা চকুলোৰে ভৰি পৰিল যদিও এবাৰ সিহঁত সুখী হৈ গ'ল। আয়ান ৰীমাৰ ফালে চাই মৃদুভাৱে ক'লে, মই এটা ডাঙৰ ভুল কৰিলোঁ, কিন্তু এতিয়া মই গোটেই জীৱন তাৰ ক্ষতিপূৰণ দিম। ৰীমাই তাৰ হাত দুখন চুমা খাই ক'লে, মাত্ৰ মোক এৰি নাযায়। আৰু সেইদিনাৰ পিছত কেতিয়াও সিহঁতৰ ঘৰলৈ নিসংগতা নাহিল। মৰম, যত্ন, হাঁহি আৰু সকলোতকৈ বেছি সংগী আছিল। গতিকে বন্ধুসকল, যদি আপুনি বিকিৰ দৰে বন্ধুক বিচাৰে, যিয়ে ভুল শুধৰাই সম্পৰ্ক ৰক্ষা কৰিব পাৰে, এই কাহিনীটো ভালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।